ফ্ৰেণ্ডছ ব্লগ চেনেলত আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। এতিয়া আছোঁ মই লঞ্চত। তো লঞ্চ মানে এয়াৰপৰ্ট থাকে মেক্সিমাম, তো গুৱাহাটীত লঞ্চ বহাইছে নতুনকৈ। ইয়াত মানে 30 পিছত আপুনি ধুনীয়াকৈ ৰেষ্ট কৰিব পাৰিব। তেতিয়া দাদা মই ট্ৰেইন ষ্টেচনলৈ আহিলোঁ, কিন্তু মানে 1.5 ঘণ্টা আছে। মানে কি কৰিলে তাত বহি থকাতকৈ ইয়াতে বহিলোঁ। বহুত ধুনীয়াকৈ বনাইছে, আপোনালোক দেখা বিচাৰিছোঁ ওপৰৰ পৰা। তো এয়া চাওক, ধুনীয়াকৈ মানে চফা তফা দি থোৱা আছে আৰু লগত মাছাজ কৰিব বিচাৰে যদি মাছাজ কৰিব পাৰে। যদি আপোনালোকে যদি আগতীয়াকৈ আহি পায় তেনেহ'লে আপোনালোকে 30 পিছত ধুনীয়াকৈ ৰেষ্ট কৰিব পাৰিব। ৰেষ্ট কৰি মজাকৈ ওলাই যাম 7 নম্বৰ প্লেটফৰ্ম। মাছাজ যদি কৰিব বিচাৰে 10 মিনিটত 100 টকা লয় বুলি কৈছে। মোৰ ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ AC 2 টায়াৰত ভাল লাগিছে বহুত দৌৰা-দৌৰি কৰিলোঁ। গুড নাইট, গুড মৰ্ণিং। এইয়া চাওক কি কুঁৱলী হৈ আছে, একো দেখা পোৱা নাই। হৈছে 6:10, চাওক 9 ডিগ্ৰী চেলচিয়াছ হৈ আছে। নৰ্থ লখিমপুৰ পাইছোঁৱেই চাগে। এনেই আহি পালোঁ মুকংচৰ ট্ৰেইন ষ্টেচন। বহুত ভাগৰ লাগিলে, বহুত লেট হ'ল লাগি ট্ৰেইন। 9:20 মানত আহি পাইছোঁ। লোক চাব নাই আপুনি? কি চাব নাই? চাম আকৌ মোকতো বন্ধ কৰি চাব হা দেই, বন্ধ কৰিব দেই। মোক চাওক, মোক চাওক। বান্দৰ ডাঙৰ কাৰ চলো আৰে যি হওক ন, চুলিহে হয়। সদায় সদায় আপোনাৰ লাডলা হৈ থাকিম ন মই। চুলি পকিছে বুলি কৈছে, সেইকাৰণে ময়ো পকা কৰি দিলোঁ আকৌ। ভাল নালাগে দেই এইবিলাক। বনাম বুলি বনাইছোঁ, কাৰণ যোনে দেখে সিহঁতে মানে কিবা বুঢ়া বুঢ়া বুলি কয়, সেইকাৰণে বুঢ়া মানুহ হয় আকৌ। মানুহক কিমান মোক বন্ধ কৰে, সেইকাৰণে মোক এবাৰ বন্ধ কৰি দিম আৰু। মই বুঢ়া মানুহ হয়, ক'ব নালাগে আৰু নেক্সট টাইম। এনেই মন মানি যাব, কাৰণ কি হয় ন, লাইফ ইজ অল এবাউট হেপিনেছ। জীৱনত যদি আপুনি যদি ষ্টাইল নকৰে বা ফেশ্বন একো নাই, তেনেহ'লে আপুনি একো তাৰ ভেলুটো গম নাপাব। সদায় জীয়াই থকাটো কিবা এটা ইউনিক কৰি চাব লাগে। আমাৰ ৰিয়েকশ্যনটো দেখালে, কামটো চলি আছে ঘৰৰ, তো কিমানখিনি আগবাঢ়িছে আপোনাক দেখাব বিচাৰিছোঁ। উডেন টাইলছ লগাইছে, ওপৰলৈকে থাকিব। আৰু এই ছাইডতো লগোৱা হ'ল ছেম, আৰু টাইলছ যিমান আছে জুৰিবহে লাগিছে। আৰু গ্লাছটো আজি আহি পাব। আৰু ইয়াত গেটৰ ডিজাইন কৰি আছে, তো আমাৰ ভাইও আছে উপস্থিত। এইটো মানে বিয়াৰ মেইন গেট, আৰু এইটো যদি গেট নাথাকে তেনেহ'লে মানে ভাল নালাগিব, বিয়া নালাগিব। আৰু মিচিং সমাজত বহুত ধুনীয়া এটা দৃশ্য হয়। যেনে আটাইতকৈ বেষ্ট গেট বনোৱা মানুহ কিবা মাতা হৈছে, বহুত বেছি এক্সপেঞ্চিভ হয়। অলপ পাছত ৰিভিল কৰি দিমগৈ, চাই থাকিব। গোটেই হাতৰ কাম আৰু একদম অৰ্গেনিকে বনোৱা হৈছে। আৰু এইয়া চাওক, ওপৰত মানে মুৰং ঘৰ টাইপৰ এটা ডিজাইন কৰিছে, আৰু চাইডত কি থাকিব আপোনালোকক দেখুৱাই থাকিম। লাগিছে মোক ভাল লাগিছে। তোমাকহে ভাল লাগিছে নে ঘৰত? কথা এটা কওঁ নেকি? বেলেগৰ হাজবেণ্ডে নাজানো আৰু কৈছোঁ আৰু নহ'ব পাৰে, হ'বও পাৰে। বেলেগৰ হাজবেণ্ডে বুঢ়া হ'লে ডেকা হ'ব চেষ্টা কৰে। মোৰ হাজবেণ্ডে আকৌ ডেকা হৈ পিনে বুঢ়া হ'ব বিচাৰে। এইটো তুমি কোৱাৰ কাৰণেহে কৰিছো, নহ'লে নকৰিলো হয়। ভাল লাগিছে, ভাল লাগিছে। সদায় ইউনিক হ'ব লাগে, সদায় নহয় মানে কেতিয়াবা নিজকে বেলেগ ধৰণে চাবলৈ। যেনেকে আমাৰ মহিলা মানুহে চুলি ষ্টাইল বেলেগ বেলেগ সদায় কৰে, তেনেদৰে কৰিব লাগে বুলি ভাবোঁ। এটা সৰু মোৰ পাৰ্চেল এটা আহিছে, মানে বহুত চুইট আৰু এয়া হ'ল কেচিঅ'ৰ মানে ভিণ্টেজ চিৰিজ, ভিণ্টেজ ৱাটচ। বহুত কম হয় ইয়াৰ প্ৰাইচ। তো ভাল লাগিছিলে, মই আগৰ পৰা কিনিম বুলি ভাবিছিলোঁ, কিন্তু ষ্টকৰ নথকাৰ কাৰণে পোৱা নাছিলোঁ। তো ফাইনেলি আহি গ'ল এইটো। তো মৰম লগা হয়, বেছিও মানে ফেঞ্চি টাইপ নহয়। এইটো মানে কি আছিলে, ছোৱালী ল'ব যাওঁতে পিন্ধিম বুলি ভাবিছোঁ। ভাল লাগিব মই সেইবোৰ বস্তু নৰখাওঁ, পাছত ময়ে ল'ব পামগে যে। কোনে চাব ন এইটো কিবা পুৰুষৰ নে মহিলাৰ হাতত ল'লে হৈয়ে গ'ল। তোমাৰ হাতত বেছি ভাল লগা নাই, মোৰ হাতত এবাৰ দুবাৰ পিন্ধি দিবা আৰু। কাৰেণ্ট নাই, ক'বচোন কমেণ্ট কৰি। আজিলৈকে মই এটা বস্তু কৰা নাই, কিন্তু যদি কওঁ নেকি নে কওঁ নেকি? এক নাই কৰা ন, পিন্ধোহে লওঁহে। সেইটো গোডাউনটো ভাঙিব আছে, আৰু এইটো গেৰেজটো ভাঙিব আছে। গেৰেজটো টেম্পৰাৰীকৈ বেলেগ এটা বনাব লাগিব যেন পাইছোঁ। মই কাইলৈ টাইলছ আৰু গ্ৰেনাৰৰ কাম কমপ্লিট হৈ যাব। আহিলে টাফান গ্লাছ ফ্ৰণ্ট ছাইডৰ কাৰণে। এইটো কিমান mm? 10 mm 10 mm টাফান গ্লাছ আহিছে। এইটো হয় ন টাফান গ্লাছটো ন? আৰু এইকেইটা কি হয়? সেইটো টাফান গ্লাছ। এইটো ক'ত লগাব? এইটো আচ্ছা, এইটো ৰেলিঙত থাকিব ন? সেইটো কিমান mm? 5 mm ন? আচ্ছা। কিমান দিনৰ ভিতৰত শেষ কৰি দিবা এইটো? 2 দিন। এয়া চাওক, দাদাৰ বিয়াৰ পেণ্ডেল ষ্টাৰ্ট হ'লহি, আৰু ষ্টৰটো ভাঙা গ'ল। আৰু ইয়াত পকা প্লাষ্টাৰ কৰিছিলে, সেইটো ভাঙিব। আৰু তাৰপিছত এইটো গেৰেজটো ভাঙা হ'ল, আৰু এই চাইডে বহাটো হ'ব, আৰু মানে ভাত বনোৱাটো এই চাইডে হ'ব, আৰু খোৱা বোৱাটো এই চাইডে হ'ব। আৰু
যিহেতু আজি মাঘ বিহুৰ দিনা সেৱা কৰিব ওলাইছোঁ মই আৰু দেহাই পি মাঘ বিহু থেংক ইউ দেহাও ওলাইছে কিয় নকলা হেপী মাঘ বিহু তোমাক কেলে ক'ম মই এতিয়া মা সেৱা কৰি লওঁ ৰাতিপুৱাই মা আৰু দেহাই ধুনীয়াকৈ ভোগ দিলে ককা আইতা আৰু বাবাৰ কাৰণে বহুত দিনৰ পাছত গাঁৱলৈ আহিছোঁগৈ গাঁৱলৈ মানে পুখুৰী পাৰৰ ওচৰলৈ যিহেতু লৈ আহিছোঁ মোনা আৰু লগত পলিথিন মাছ উঠাবলৈ কাৰণে আজি যিহেতু মাঘ বিহু হয় 8-9 কেজিমান উঠাব লাগিব যেন পাইছোঁ তো গাহৰি ঘৰ বনোৱাটোতো হৈ গ'ল কিন্তু আৰু বাকী আছে ওপৰ ৰূপটাছটো আছে আৰু লগত ছালটো লগাব আছে কেইদিনমান এৰিয়ে থৈ ল'ম বুলি ভাবিছোঁ কেলৈ কি ঘৰত বহুত বেছি কাম আছে বিয়া শেষ হোৱাৰ পাছতহে মই গাহৰি ঘৰৰ কথাটো চিন্তা কৰিম এতিয়া মানে চিন্তা কৰিব নোৱাৰোঁ আৰু একদম সময়টো নোযোৰা হৈ গৈছে আৰু কষ্ট হৈ গৈছে পূৰা একদম দৌৰা-দৌৰি কৰোঁতে 1 2 3 হেই ঈশ্বৰ গংগামাম বেয়া নিচিনা নাপাব এই মজা লাগিছেনে এইবাৰে দেওবাৰ সোমাই দিলোঁ মাছ মৰা হৈ গ'ল এয়া চাওক ইয়াত আছে 10 কেজিমান মাছ নিজৰ কাৰণে আৰু তাৰপিছতে এতিয়া ঘৰলৈ গৈ থাকোঁগৈ মামাহঁতক অকণমান মদ খাবলৈ কাৰণে আজিৰ দিনটো 100 টকা এটা দিম বুলি ভাবিছোঁ আৰু তাৰপিছতে এতিয়া গৈ লওঁগৈ আৰু আজি গ্লাছ লগোৱা হ'ব বুলি কৈছে গৈ পাই দেখাব চেষ্টা কৰিম ভালকৈ ফাইনেলি চাওক অলমষ্ট 70% হৈ গ'ল আৰু চাইডৰ বেলকনিৰ গ্লাছো লগোৱা হ'ল টাফান গ্লাছ 10 mm আছিলে এইটো 5 mm আছিলে ইয়াত লগোৱা আছে ৰিফ্লেক্টিভ গ্লাছ আৰু ইয়াত লগোৱা আছে আপোনাৰ ট্ৰান্সপাৰেণ্ট গ্লাছ তো ৰিফ্লেক্টিভ গ্লাছটোত মানে কি হয় বাহিৰত যদি আপোনাৰ বেছিকৈ লাইট থাকে তেনেহ'লে ভিতৰত একো দেখি নাপায় এইটো একো ৰিফ্লেক্টিভ গ্লাছ তো সম্পূৰ্ণ হৈ আছে তো ইমানেই আৰু আজি ভিডিঅ' যদি চাই ভাল লাগিছে লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই বাই এণ্ড টেক কেয়াৰ